ওয়েলকাম টু মাই ইউটিউব চেনেল নয়ন ব্লগ আৰু আজি মোৰ লগত আছে কোন আম্বানী আমি আম্বানীক তাৰমানে এতিয়া লৈ আহিছোঁ বৰ্তমান পিকনিক যাম এতিয়া আম্বানীক লৈ আহিছোঁ আৰু বাটত আছে চব মানুহবিলাক আমি যাম আজি বৰপেটা গৰখীয়া মন্দিৰ তাত যাই পোৱা নাই এবাৰো এইবাৰ যাই চাওঁ কেনেকুৱা কি হয় তাত কেনেকুৱা মন্দিৰ আছে চব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো দীপালী আৰু ইফালে আমাৰ ঘৰ আজি উদং দাদা থাকিব কিন্তু দাদা ফাৰ্মতে থাকিব ইফালে বৰ্তমান মোৰ বেগটো লৈ লওঁ মোৰ বেগ দি বাবা ঘৰখন গতালো ঘৰখন চাবা দেই একদম ফাৰ্মখন গজব বেজতি চব একদম তালা চালা মাৰি যাবি ঘৰত তোৰ নহয় देखा आपने लापरवाही का नतीजा है এই আমাৰ ভাৰে নাজানতে ভোক লাগছি বোলে গাড়ীত উঠি গ'লো বৰ্তমান আৰু এইফালে একদম ধুনীয়াকে চব মানুহ সোমাই গৈছে তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ফাইনেলি গাইজ আহি আমি বৰ্তমান নাৰিকলি মন্দিৰ পালোঁ আহি চাব পাৰে আপোনালোকে নাৰিকলি মন্দিৰ পালোঁ আহি হেল্ল' গাইজ আপোনালোকে নাৰিকলি মন্দিৰ পালোঁ আহি পিছফালে চাব পাৰে পিছফালে নাৰিকলি মন্দিৰ তো গাইজ ফাইনেলি আমি আহি গ'লোঁ আৰু এখন আমাৰ গাড়ীখন আৰু আমি আহি পালোঁ বৰ্তমান ইফালে চাব পাৰে আমাৰ বৰ্তমান এইখিনি জেগাত খানা খাব আৰু আমাৰ বৰ্তমান ব্ৰেকফাষ্ট চলি আছে বন্ধুসকল তেতিয়া দেখুৱাম বুলি কৈছিলোঁ মন্দিৰটো এতিয়া আপোনালোক দেখুৱাম মন্দিৰটো আপোনালোকে চাই যাওক বাবু ভিডিঅ' কৰি যাম ভিডিঅ' কৰ মই ওপৰত উঠি যাম তোৰ আহিছা তো বন্ধুসকল এতিয়া মেইন গৰখীয়া মন্দিৰটোলৈকে আহিছোঁ আৰু এই মন্দিৰটো আপোনালোকক মই দেখুৱাম আপোনালোকে চাই যাওক আপোনালোকে চাব পাৰে মানুহ
আয়তীসকলে নাম ধৰি আছে। চ' এইটো হৈছে সেই মন্দিৰটো, গৰখীয়া মন্দিৰ। এয়া এই হৈছে মন্দিৰ। তো ফাইনেলি গাইছ আমি পতা লৈ ল'লোঁ, সেৱা কৰি ল'লোঁ আৰু এতিয়া আমি যাম বাহিৰত আৰু বাহিৰৰ দৃশ্যবোৰ দেখুৱাম। ইয়াত মেলা এখন হয়, সেই মেলাখনো দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিম। ব'লক। আৰু এইফালে এক শান্তি আছে। তো বন্ধুসকল, যিহেতু ইয়াত গামোচা বান্ধে বুলি গম পাইছোঁ, সেয়েহে আমি আগতীয়াকৈ গামোচা লৈ আহিছিলোঁ আৰু এতিয়া গামোচা বান্ধিম, আপোনালোকক দেখুৱাম। তো ব'লক কৰি আহিছা। গামোচাখন বান্ধিলোঁ। চ' এইখন মই বন্ধা গামোচাখন আছে, গামোচা বান্ধা। চাওক আপোনালোকে এইফালেও গামোচা বান্ধিব পাৰে, কেওফালে মুঠতে গামোচা বান্ধি আছে গাইছ। আৰু মানে এইফালে প্ৰতিমূৰ্তিগিলা বনোৱা আছে, আপোনালোকে চাব পাৰে। এয়া শ্ৰীমন্ত শংকৰদেৱ হয়তো নহয় নন্দ যশোদাই গৰ্গ ঋষিক দ্বাৰা কৃষ্ণৰ জাত কৰ্ম কৰাইছে। তো এইটো তাৰ হেৰি। আৰু এইফালে এয়া কৃষ্ণ, বসুদেৱ কৃষ্ণ। আৰু এইফালে আপোনাৰ এখন গেট দেখা যাব পাৰি। আৰু এইফালে দিকে আছে বহুত, এইটো পুতনাৰ এক কাহিনী, পুতনা বধ, অকাসুৰ বধ আৰু বিভিন্ন ধৰণৰ মূৰ্তিবিলাক আছে আপোনালোকে। আৰু এইটো পুখুৰীটো চাওক, পুখুৰীটো কি সুন্দৰকৈ সজাইছে। আপুনি পুখুৰীটো চাব পাৰে আপোনালোকে। চাওক ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু গাইছে এইটো কাছ চাওক, এইটো কাছ, কাছ কাছ চাওক, এইটো কাছ। মানে ইয়াত চাওক কৃষ্ণটো কি ধুনীয়াকৈ প্ৰতিমূৰ্তিটো সজাইছে। চাওক একদম পুখুৰীৰ মাজত ৰথ, কংসবধ মানে। আৰু এখন কি বৃন্দাবন, ইয়াত কৃষ্ণৰ লীলা দেখুৱাইছে। বৃন্দাবনখন আপোনালোকে চাওক, সুন্দৰকৈ প্ৰতিষ্ঠা কৰিছে ইয়াত কৃষ্ণৰ বৃন্দাবন, ৰাধাৰ সৈতে। এইফালে কৃষ্ণ। তো বন্ধুসকল, ইয়াত সুন্দৰকৈ প্ৰতিটো বস্তু মানে সুন্দৰকৈ বনাইছে। আৰু মানে আপোনালোক যদি কোনোবা অহা নাই, ইয়াত আহিব পাৰে, বহুত সুন্দৰ পৰিৱেশ। আৰু মানে ইয়াত প্ৰতিটো বস্তু ধুনীয়াকৈ আমাক দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু পুখুৰীটোৰ কথানো কি ক'ম, আৰু পুখুৰীটো আপোনালোকে দেখিছে ভিডিঅ'ত। পুখুৰীটো এনেকুৱা আল্টিমেট বনাইছে ন। আৰু কৃষ্ণক একদম
পুখুৰীটোৰ সৌ মাজত প্ৰতিষ্ঠা কৰিছে সাপে বেৰি ধৰিছে তেওঁক আপোনালোকে চাব পাৰে আৰু ইফালৰ পৰা চাওক প্ৰতিটো মূৰ্তি প্ৰতিটো বস্তু বহুত ডিচিপ্লিন মানে এনেকুৱা বজাই কেনে কৰিছে আৰু ইয়াত আপোনালোকে চাব পাৰে কি পৰিষ্কাৰ কি সুন্দৰ চাওক ইয়াত কাছ আছে ইফালে এটা শিৱ মন্দিৰ আছে মই এইটো দেখা খাই লওঁ বাবু কেমেৰা চোৱাচোন ঘৰটো কি সুন্দৰকৈ বনাইছে চাওক ঘৰটো চাওক আপোনালোকে কি সুন্দৰকৈ মানে ইয়াত ফুলকেইডালে চাব পাৰে আপোনালোকে ফুলকেইডালে ইমান সুন্দৰকৈ ফুলকেইডাল বনাইছে ফুলকেইডাল চাওক আৰু ঘৰটোতো ক'বই নালাগে তো কাৰ্যালয় হয় মানে আৰু ইয়াৰ মুখাকেইখন চাই লওক আপোনালোকে মুখাকেইখন কি সুন্দৰকৈ বনাইছে পাকাৰ হয় মুখাকেইখন আৰু ইফালে আমাৰ ভাত বনাই আছে বৰ্তাহঁতে অবিতো ভাতৰ কিমান বাকী বহুত বাকী নেকি বৰিতাহঁত সুন্দৰকৈ আছে এইবিলাক বস্তু মই কৈছিলোঁ বোলে ইয়াত এখন মেলা বহে আৰু মেলা চাওক ইয়াত বিভিন্ন ধৰণৰ ফটো এই মাছটাই মেলা আছে তার মধ্যে আবার রোহার মেলা